Hello friends, welcome to my channel Soloman Vlogs. আজি উৰুকা গটিকে উৰুকা বুলি এপাক গাঁৱলৈ আহিছিলো যেহেতু আপোনালোকে গম পায় যে মই গুৱাহাটীত থাকো কৰ্মসূত্ৰে আৰু গাঁৱলৈ আহিছো বিহুৰ দিন গটিকে তাতে মাঘৰ বিহু আজি উৰুকা আৰু আজি আপোনালোকক মই দেখুৱাবলৈ পাই খুবেই সুখী যে এনেকুৱা এটা জাগালৈ আপোনালোকক লৈ আহিছো যিখিনি জাগাৰ নাম শিঙিমাৰী বেবেজিয়াৰ পৰা কিছু দূৰ ভিতৰলৈ সোমাই গলে আপুনি দক্ষিণপাট চাৰিআলিৰ পৰা सीधा सीधी रास्ता सोमाई आहिছে सो फ्रेंड्स ভিডিওটোৰ আৰম্ভণিতে আপোনালোকক দেখুৱাবলৈ লৈছো শিঙিমাৰী বিল এই শিঙিমাৰী বিলত আজি মাঘৰ বিহুৰ উৰুকাৰ দিনা সকলো ৰাইজে মিলি উলহ মালহেৰে দলে বলে ওলাই আহিছে মাছ ধৰিবলৈ এই শিঙিমাৰী বিলখন বহু বছৰ ধৰি আবদ্ধ হৈ আছিল বা বন্ধ হৈ আছিল কিন্তু 12 বছৰ পিছত পুনৰ ৰাইজ আহিছে ওলাই উৰুকা বুলি মাছ মাৰিব আপোনালোকে দেখিব পাৰিছে পৰুৱাৰ দৰে মানুহ চানি ধৰিছে আপোনালোকৰ অনুভৱবোৰ কমেণ্ট কৰি চাব আপোনালোকৰ ফালে মাছ মাৰেনে কেলে এইকেইটা হ'ব বোৱালি এই তিনিটা বলে 100 টকা দি দিলে মই দিম যা লৈ যা ভাবি দে সন্ধিয়া হৈ গ'ল কোৱাটা হ'ল ঘৰ কবি কো নেকি নকবি মাছ মাৰিবলৈ যিমান মানুহ আহিছে কিমান মান হ'ব মানুহ খালি হাতে যোৱা নাই নাই কমেও 1 কেজি হলেও মাছ 3 কেজি ওচৰা আছে বৰালি পানীৰ কথাটো বাদেই দিয়ক পাৰত যিসকলে ৰৈ আছে মতাই হওক মাইকী হওক তেওঁলোকেও পানীৰ পৰা কাষলৈ বৈ অহা মাছবিলাক হাতেদি ধৰি পেলাই ল'বলৈ সক্ষম হৈছে সকলো সুখী হৈছে এইদৰে মাছ মাৰি চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ মানুহ নামিছে এতিয়া চলিতকেও ডাঙৰ বৰালি গুচ্ছা এয়া আপোনালোকে দেখিব পাইছে দক্ষিণপাট চাৰিআলিৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান আগুৱাই গৈ মহমৰীয়া আৰু এই মহমৰীয়াৰ কলঙৰ পাৰতে ধুনীয়া এখন সৰিয়হতলী আৰু কলঙৰ সম মাজত ইয়াৰ কাষৰ ভাই বন্ধুসকলে সাজি উলিয়াইছে এটা ধুনীয়া শৰাই লগতে দুটা জাপি
চাওকচোন এই শীতৰ প্ৰচণ্ড ঠাণ্ডাও নেওচি তেওঁলোকে পানীত নামি এইদৰে সাজি উলিয়াইছে অসমীয়াৰ সন্মান শৰাই, তাৰ লগতে জাপি। তাৰ কাষতে আছে এইখন সৰিয়হতলী, কিমান মনোমোহা এক দৃষ্টি আকৰ্ষণ কৰিছে আপোনালোকে দেখিব পাৰিছে। যথেষ্ট কষ্ট কৰি পেলাই এই শৰাইখন সাজি উলিয়াইছে। এইদৰে এখন এখনকৈ তেওঁলোকে নৰা কাটি পেলাই বনোৱা বেৰেদি শৰাইখন ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছে। খুবেই ভাল লাগিছে এওঁলোকৰ প্ৰচেষ্টা দেখি। লগতে আপোনালোকে অনুমান কৰক, অকণো কাৰিকৰী বিদ্যা নোহোৱাকৈ তেওঁলোকে ইমান ধুনীয়াকৈ আৰু এনেকুৱাকৈ যে ভাবি পেলাই শৰাই এখন বনাব পাৰিব, কোনেও হয়তো সপোনতো ভবা নাছিলে। গতিকে এওঁলোকেও যদি কিছুমান আৰ্থিক সহায় বা চৰকাৰী কিছুমান অনুদান পায়, ভাবকচোন কিমান ডাঙৰ কাম কৰি দিব পাৰিব, নহয় জানো? ভিডিঅ'টোৰ শেষত ঘৰলৈ বিহু বুলি আলহী উঠতি আহিব, সেই গতিকে সৰু সুৰাকেই খানাৰ এটা আয়োজন কৰিছোঁ, আপোনালোকে দেখিব পাৰিছে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ যদি নতুন এই চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ। দুদিন